ফাৰ্মেশ্যন বা এলটমেণ্ট বা ছেটেলমেণ্ট ইয়াৰ কাৰণে BTCত কোকৰাঝাৰত যাব লগা হৈছিল। সেইটো আমি ইলেকশ্যন শেষ হোৱাৰ পিছত চৰকাৰ গঠন কৰাৰ পিছত ওদালগুৰি জিলাৰ মানুহে ওদালগুৰিতে মাটি খাপ খাচি কৰিবলৈ পাৰিব। সেইটো পাৰিব। আপোনালোকে আৰু কোকৰাঝাৰত যাব দৰকাৰ নাই। আমি এই চিষ্টেমটো আমি BTCত আলোচনা মই ক'ব বিচাৰিছোঁ। ফাৰ্ষ্ট নাইট চেলফাঙত মই মানুহটো ঠিক কৰিব পৰা নাই আজি। ফাৰ্ষ্ট নাইট চেলফাং ইয়াত BJPও খেলিব, BPFও খেলিব, এইটো ফাইনেল হৈ গ'ল। BPF পাৰ্টিও খেলিব, BJP পাৰ্টিও খেলিব ফাৰ্ষ্ট নাইট চেলফাঙত। BPF দলৰ পৰা কোন খেলিব আজিৰ দিনত মই এইটো নকওঁ, অহাকালি ক'ব না। ফাৰ্ষ্ট নাইট চেলফাংটো নন চেলফাঙতো এনেকুৱা ফাৰ্ষ্ট নাইট চেলফাংটো ফাইনেল হৈ গ'ল। ফাৰ্ষ্ট নাইট চেলফাংটো ফাইনেল হৈ গ'ল। শ্যাম সুন্দৰীয়ে BPF দলৰ হৈ খেলিব। ফাৰ্ষ্ট নাইট চেলফাংটো শ্যাম সুন্দৰীয়ে BPF দলৰ হৈ খেলিব। আৰু ইয়াত মই দীঘলীয়া ক'ব বিচৰা নাই। আমি আশা ৰাখিম আৰু আমাৰ এটা আত্মবিশ্বাস এটা আছে যে অহা যি নিৰ্বাচন হ'ব সেই নিৰ্বাচনত আমাৰ দলৰ প্ৰাৰ্থী 10টা সমষ্টিত আমি 10জনকো আমি জয়যুক্ত কৰাব পাৰিম। সেইটো আমাৰ সকলোৰে এটা আত্মবিশ্বাস আছে আৰু সেইটো বিশ্বাসক লৈ আমি সকলোৱে কাম কৰিব লাগিব। সেইকাৰণে মোৰ তৰফৰ পৰা আমাৰ সকলো দলৰ কৰ্মী বিশেষকৈ যুৱ মৰ্চাক মই আহ্বান জনাইছোঁ। পদশেষত আপোনালোক সকলোকে আজিৰ সভাত আহি আমাক উৎসাহিত কৰাৰ কাৰণে আপোনালোক সকলোকে আদৰণি জনাই মোৰ আদৰণি বক্তব্য মই সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ। ধন্যবাদ থাকিল আমাৰ অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰী ছাৰলৈ। এতিয়া আমি সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ। প্ৰথমতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ BTCৰ সন্মানীয় চিএফ তথা BPF দলৰ সন্মানীয় সভাপতি শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰ। BTCৰ চিএফ তথা BPF দলৰ সন্মানীয় সভাপতি শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰক ভাষণ ৰখাৰ কাৰণে অনুৰোধ জনাইছোঁ। উন্নতি হ'ব। অন্য ৰাজনীতি নেতা ৰাজনীতি দলবিলাকৰ
যিটো কামত দিব BTC বুজা নাই আৰু ডিষ্ট্ৰিক্টে আমাৰ যুৱ সমাজ বা যুৱ ৰেলী হৈ থাকিব সেইবিলাকত আৰু লগ পাই থাকিম ধন্যবাদ জনাইছোঁ আমাৰ আজি ফাৰ্ষ্ট ইলেকশ্যন মিটিং বুলি আমি ক'ব পাৰে কেম্পিং আজি মই গোটেই BTC বাকী ৰাইজলৈ মোৰ কিবাটো কি বুলি কয় গোটেই BTC বাকী ৰাইজলৈ মোৰ এটাই অনুৰোধ যে সকলো জাতি জনগোষ্ঠীয়ে লৈ পেলাই সকলো জাতি জনগোষ্ঠীক লৈ পেলাই মই BPF দল গঠন কৰি আহিছোঁ বা BPF দলটো চালাই পেলাই আহিছোঁ যোৱা 15 বছৰত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে যেনেকৈ BPF দলক সহায় কৰি আহিছে আগন্তুক দিনতো নিশ্চয় সহায় কৰিব বুলি মই আশাবাদী মুঠতে মোৰ এটাই অনুৰোধ যে BTC বাকী ৰাইজে আকৌ মোক এবাৰ আৰু চান্স দিব BJP আৰু BPFৰ লগত একেলগে এলায়েন্স আছে চলিব BJP আৰু BPF এলায়েন্স আছে চলিব মই অলৰেডি আজি BJPৰ কাৰণে 2টা ছিট ঘোষণা কৰিলোঁ নাই 40টা নেখেলে কোনে দিয়ে নাই নেখেলে খেলাৰ প্ৰশ্নই অহা নাই নেখেলে য'ত যেনেকৈ আছে মই যেনেকৈ আজি ঘোষণা কৰিছোঁ এই হিচাপতে BJPয়ে নিৰ্বাচন খেলিব NDP বুলি নাই এতিয়া চব পাব্লিক হৈ গ'ল এনেকুৱা NDP বুলি নাই NDPয়ে সেইদিনাই ডিজলভ হৈছে এতিয়া ইহঁতে BPF দলত আহি পেলাই মানে কেণ্ডিডেট বিচাৰিছে আমি দিম নাই এইটো আজি ফাইনেল হ'ব নোৱাৰে আমি 25 to 30 আকৌ আমি পাম BJPটো আজি মই যিটো দেখিবলৈ পাইছে BJPয়ে 4টাটো পূৰা জিকি পেলাই আহিব 4টা নাই মই অলৰেডি ঘোষণা কৰিছোঁ না এই হিচাপত প্ৰমোদ বড়ো বেপাৰী মই একো নক'ম কি বাহুবল প্ৰমোদ বড়ো মই একো নক'ম সি এজন বেপাৰী মানুহ বহুত পইচা থাকিব পাৰে খেলিব পাৰে সি য'তে ত'তে আমাৰ ক'ব লগা একো নাই প্ৰমোদ বড়োৱে যদি মোৰ সমষ্টিত খেলে মোৰ কাৰণে বিৰাট লাভ হ'ব এটাই যে মই মোৰ সমষ্টিত কেম্পিঙৰ দৰকাৰ নহ'ব 39 সমষ্টিত মই ভালকৈ কেম্পিং কৰিব পাৰিম এই বেপাৰী মানুহটো চবে জানে সি বেপাৰী বুলি বিচাৰ হোৱা নাই